নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। এতিয়া ইয়াতে দিয়া আছে আয়ডিনৰ অভাৱত কি ৰোগ হয়, আৰু ইয়াতে 4টা অপশ্যন আছে। অপশ্যন ক আছে গৰল, কুকুৰিকণা, ডায়েৰিয়া আৰু থাইৰয়ড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গৰল। আয়ডিনৰ অভাৱত গৰল ৰোগ হয়। তাৰপিছত আছে এজন সুস্থ মানুহে দৈনিক কিমান লিটাৰ পানী খাব লাগে, আৰু ইয়াতে 4টা অপশ্যন আছে। 5 লিটাৰ, 5.4 লিটাৰ, 10 লিটাৰ, 2.7 লিটাৰ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2.7 লিটাৰ দৈনিক পানী মানুহে খাব লাগে। ইয়াৰ পিছত আছে বসন্ত ৰোগৰ বীজাণুবিধৰ নাম কি, আৰু ইয়াতে 4টা অপশ্যন আছে। ভেৰিচেলা জষ্টাৰ ভাইৰাছ, ৰেবিছ ভাইৰাছ, ভিব্ৰিঅ' কলেৰি, মাইক্ৰ'বেক্টেৰিয়াম লেব্ৰি, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ভেৰিচেলা জষ্টাৰ ভাইৰাছ। ইয়াৰ পিছত আছে জলাতংক ৰোগৰ বীজাণুবিধৰ নাম কি, আৰু ইয়াতে 4টা অপশ্যন আছে, আৰু এই 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ ৰেবিছ ভাইৰাছ। ইয়াৰ পিছত আছে কলেৰা ৰোগৰ বীজাণুবিধৰ নাম কি, আৰু ইয়াতেও 4টা অপশ্যন আছে, আৰু এই 4টা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভিব্ৰিঅ' কলেৰি। DHS এক্সামত ৰোগৰ বীজাণু বা ভিটামিনৰ বিষয়ে অহা দেখা যায়। সেয়েহে আপোনালোকে এইখিনি মনোযোগেৰে চাব আৰু নোট কৰি থ'ব। এতিয়া তাৰপিছত আছে তাজমহল ভাবুকিৰ সন্মুখীন হোৱাৰ কাৰণ কি, কাৰণ তাজমহলটো ক্ষয় হৈ যোৱা বুলি আমি গম পাওঁ, আৰু ইয়াৰে মেইন কাৰণ 4টা দিয়া আছে ইয়াতে। এই 4টা অপশ্যনৰ কোনটো কাৰণ শুদ্ধ, আৰু ইয়াৰ অপশ্যন কটো হৈছে শুদ্ধ উত্তৰ। ছালফাৰ ডাই অক্সাইডৰ কাৰণে তাজমহল ক্ষয় হৈ গৈ আছে। এতিয়া আছে 138, আৰু 138 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলৰ কোনবোৰ নিক্ষেপণৰ বাবে গংগা নদী প্ৰদূষিত হৈছে, আৰু ইয়াতে অপশ্যন 4টা দিয়া আছে, আৰু ইয়াৰ অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ তেজস্ক্ৰিয় আৱৰ্জনা। তেজস্ক্ৰিয় আৱৰ্জনাৰ কাৰণে গংগা নদী প্ৰদূষিত হৈছে। 139 কুৱেশ্যনত আছে কুষ্ঠ ৰোগৰ বেক্টেৰিয়াবিধৰ নাম কি, আৰু ইয়াৰে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। কুষ্ঠ ৰোগৰ বেক্টেৰিয়াবিধৰ নাম হৈছে মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি, মনত ৰাখিব। ইয়াৰ পিছত আছে 144ত মেলেৰিয়া ৰোগৰ বীজাণুবিধৰ নাম কি, আৰু এই 4টা অপশ্যনৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ প্লাজমডিয়াম। আৰু এতিয়া 141ত গৈছোঁ। 141ত দিয়া আছে এমিবি গ্ৰহণীৰ বীজাণুবিধৰ নাম কি, আৰু ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যনকেইটা আপোনালোকে চাই লওক, আৰু এই অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হৈছে এণ্টামিক হিষ্টলাইটিকা। এতিয়া 142ত আছে প্লেগ ৰোগৰ বীজাণুবিধৰ নাম কি, এইটো আমি সকলোৱে গম পাওঁ, প্ৰেষ্টিঅৰেলা প্ৰেণ্টিছ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ক। ইয়াৰ পিছত আছে কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়। কিছুমান ৰোগ আছে সংক্ৰমিত হয়, আৰু কিছুমান আছে সংক্ৰমিত নহয়, আৰু ইয়াৰ এই কুৱেশ্যনটোত সুধিছে যে সংক্ৰমিত নহয়, আৰু সংক্ৰমিত নহয় কলেৰা। অপশ্যন খ শুদ্ধ। এতিয়া 144ত দিয়া আছে কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়, আৰু ইয়াৰে অপশ্যন 4টাৰ ভিতৰত অপশ্যন খটো হৈছে শুদ্ধ। বসন্ত ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়। এতিয়া 145ত আছে কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা নহয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেলেৰিয়া। 146ত আছে তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে, এইটো বৰ্ণান্ধতা। এতিয়া 147ত আছে কোনবিধ ভাইৰাছৰ কাৰণে পক্ষী জ্বৰ হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ H2N1ৰ দ্বাৰা পক্ষী জ্বৰ হয়। এতিয়া 148ত আছে চানবিল দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণ কি, এতিয়া 4টা অপশ্যন দিয়া আছে। বনজুই, গেছ নিৰ্গমন, পাৰমাণৱিক ৰিয়েক্টৰৰ বিস্ফোৰণ, আৰু ওপৰৰ এটাও নহয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ওপৰৰ এটাও নহয়। এতিয়া এইকেইটা আহি থাকে। নিজম উপত্যকা আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল, ইয়াতে দিছে বিষ্ণুসকল, সুন্দৰলাল বহুগুণা, কেৰালা শাস্ত্ৰ পৰিষদ, মেধা পাটেকাৰ, আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কেৰালা শাস্ত্ৰ পৰিষদে নিজম উপত্যকা আন্দোলনৰ গুৰি ধৰিছিল। 150ত আছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন, এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ
ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হৈছে ডক্টৰ এম.এছ. স্বামীনাথন। অপশ্যন ক শুদ্ধ উত্তৰ। মৰমৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টিৰ শেষৰটো কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস, এইটো আমি সকলোৱে গম পাওঁ, বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় 5 জুন তাৰিখে। ধন্যবাদ। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।